মোৰ শ্ৰদ্ধা আৰু মৰমৰ বন্ধু বান্ধৱীসকল, এই গৰমৰ দিনত আপোনালোকলৈ মই এটা বেলৰ ভোগ বনাই দেখুৱাবলৈ লৈছোঁ। বেল হৈছে এবিধ সৰ্বগুণ সম্পন্ন ফল। ইয়াক সকলোৱে খাব পাৰি। ডায়েবেটিছ ৰোগীসকলেও খাব পাৰে। সেয়েহে বেলৰ ভোগ কেনেদৰে বনাওঁ মই আজি আপোনাক বেলটো প্ৰথমতে এনেকৈ ফটাই ল'লোঁ। ইয়াৰে যি ভিতৰৰ হাঁহখিনি এনেকৈ চামুচেৰে বাটি এটা লৈ লৈছোঁ। ইয়াত গুড় মিঠৈ, মৌ, দৈ এইকেইটা বস্তু দি মই তৈয়াৰ কৰিম। খাবলৈ সুন্দৰ হয়, আনফালে শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। হাঁহখিনি উলিয়াই লৈছোঁ। ইয়াত মই গুড় মিঠৈ জোখমতে দিব লাগিব। গুড় মিঠৈ দিলোঁ আৰু দৈ দিম। দৈ দি ল'লোঁ। ঘুটি ল'ব লাগিব। ইয়াৰ জাবৰটো অলপ পেলাব লাগিব। আৰু এই চামুচ খাটি মৌ ইয়াতে মিহলি কৰিম। ইয়াত যদি জাবৰ থাকে, জাবৰবোৰ আপোনালোকে খাই পেলাই দিবও পাৰে হাতেৰে, নাইবা খাওঁতে পেলাই দিলেও হ'ব। হৈ গ'ল, দেখিছেনে? এটা বেলেৰে ভৰ্তি হৈ গ'ল। ইয়াৰে এইখিনি জাবৰি হয়। জাবৰখিনি মই অলপ বাছি পেলাইছোঁ ইয়াতে। তাৰপিছত এনেকৈ খাব পাৰি। আৰু পানী দি চৰ্বত হৈ গ'ল ভোগ। এতিয়া আমি পৰিৱেশন কৰিব নিশ্চয় পাৰিম। এনেদৰে আপোনালোকে বনাই খাবচোন। গৰমৰ দিনত শৰীৰটো উপকাৰ পাব। আৰু পুনৰ ক'লোঁ, মোৰ চেনেলটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।